Friends and welcome back to my YouTube channel. আৰু আজি আপোনাৰ গম পাইছে হোলি আজি কাৰণে এতিয়া হোলিৰ এনজয় কৰিবলৈ ওলাই আহিছো। হেপি হোলি। সঞ্জীৱ ভাই আছে আমাৰ আৰু আপোনাৰ সকলোকে মোৰ সমূহ ভিউয়াৰ্সক হোলিৰ বহুত বহুত শুভকামনা জনাইছো। যাতে হোলিৰ ৰংবোৰে আপোনালোকৰ মনবিলাক ৰঙীন কৰি তোলক, জীৱনটো যেন ৰঙীন হয় আপোনাৰ সকলোৰে। আৰু এতিয়া বলক অলপ এনজয় কৰি আহো, আমি আগৰ ফালে যাওঁ ৰাস্তাৰ ফালে। আৰু ঘৰত এতিয়া প্ৰথম ৰাতিৰে আঞ্জা আছিল, মাংসৰ আঞ্জা, সেয়া ভাত তাত খাই আহিলোঁ। এতিয়া আৰু অলপ এনজয় কৰোঁ আমাৰ আজি নতুন ভিডিঅ'টো। আৰু আগত মই বহুত দিন কিয় ভিডিঅ' দিয়া নাই সেইটো আপোনালোকক পিছত কৈ আছোঁ। বলক এতিয়া এনজয় কৰোঁ ভিডিঅ'টো। এয়া ভীম আছে আমাৰ ছাইডত, এয়া ভীম। আৰু গাইছে মই একো ভাওকা চৌকা লোৱা নাই, কাৰণ মই এতিয়া টোপনিৰ পৰা উঠি আহিছোঁ জাষ্ট ভাতকেইটা খায়ে। এয়া ৰঙা ফটাই দি মোক কেনেকুৱা গুণ্ডা হেন লগা হৈছে চাওক আপোনালোক। কাৰণ মই কেনেকুৱা লগা হৈছে আপোনালোকক এয়া ৰং লগালে ইহঁতে। বঢ়িয়া বঢ়িয়া, থেংক ইউ, বহুত বহুত ধন্যবাদ। পইচা দি আছো, পিছত দি আছো। কেনে লাগিছে কৈ দিয়া এবাৰ, হোলীত কেনে লাগিছে? আৰু মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি থকাৰ কাৰণে এইবাৰ ইমান এটা হিট হোৱা নাই আৰু হোলীৰ, কিন্তু এতিয়া হোলী আছে আমাৰ বহুতখিনি, প্ৰায় ল'ৰা ছোৱালী ইয়াত আছে গাঁৱত আমাৰ। এইফালে হোলী খেলি আছে, এয়া আমিও আছো। আৰু ইয়াত খুব ধুনীয়া পৰিৱেশ। গাড়ী ঘূৰা হৈছে, পইচা দিয়া নাই ইহঁতক বুলি আৰু গাইছ। 60 টকা নালাগে, 100 টকা লাগে ইহঁতক, 100 টকা। এয়া এখন 4 চকা আহিছে, ধৰ ইহঁতক 4 চকাখনক ধৰ, পইচা পাবি 100 টকা। এই পলালা যে তোৰ কামৰা শুন নাই। আৰু গেছ এইফালে পানী মাৰি আছে, ইয়াতে ধামাকা হৈ আছে হোলীৰ। আমাৰ গাঁৱৰ পৰা এইফালে অজাপাৰাৰ ফালে আহিছো, এইফালে দেখছি ধামাকা হৈ আছে। ইয়াত পানী মাৰি আছে, বোকা পানী, এতিয়া মোকো মাৰিব। এই গাইছ এয়া বোকা পাইছে, এয়া বাইকাৰ হৈ যেতিয়া আহিব পইচা নিদিব তেতিয়া এইবিলাক মাৰা হ'ব। এয়া বোকা পানী গুলি থকা হৈছে, বোকা পানী আমাৰ গুলি আছে আমাৰ। এয়া কি বুলি কয়, তোমাৰ নামটো কি আছিল? এয়া জ্যোতিষমান। বলক এতিয়া বোকা পানী মাৰো অলপ। এয়া দেখিছে বান্দৰ লগা হৈছে। আৰু গাইছ এয়া 4 চকা আহিছে, ইফালে সেয়া আগুৰি আছে। আৰু ইয়াৰ পৰা পইচা ল'ব আৰু ৰাতি হ'ব আমাৰ খানা, ৰাতি হ'ব আমাৰ খানা। আৰু এয়া দেখিছে গাইছ, এয়া বগা আহি গৈছে, এইমাত্ৰ আহি পাইছে, ইয়াৰ পৰা আগৰ পৰা অহা নাছিল। এয়া চাওক আপোনালোকে আমাৰ এয়া গাঁৱৰ বামুণ্ডি গাঁৱৰ চাহ এইবিলাক, এইবিলাক বামুণ্ডি গাঁৱৰ ল'ৰা হাই কৈ দিছে। এই লগৰ চলি এটা হৈছে, স্কুটিখনে ই কিতেন বেয়াকে ভিজাব লাগিব। এই পানী লৈ একদম পুৰা কাঢ়া পানী বাল্টিং আনি পুৰা ভিজাম আজি। নাম 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 পানী মাৰাত হ'বই। নাই পানীটো ল'বই লাগিব, গাড়ী নাই নামি ফালে হ'লে মাৰবাই লাগিব, পানী মাৰাটো মাৰবাই লাগিব। নাম 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 পানী ল'বই লাগিব, ফটা চটা নাই পানী দে, নাম 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 পানী মাৰবাই লাগিব। মানে বঢ়িয়া বঢ়িয়া, পইচা 10 টকা। ভাই কেনা হোলী, কেনা হেপি হোলী? এনজয় ঠিকে আছে? এতিয়া কলৈ যোৱা দিয়া? দিয়া দিয়া सानी को पानी में डुबा दिया। आप लोग देख रहे हैं, सानी को पानी में डुबा दिया गया। सानी अनुभव केने या पानी केने लगे, डुबी केने लगे, अनुभव केने? सानी का बैकग्राउंड दिखा दिया है कैसे आप लोग, ये देख लीजिए सानी का माथा पे कितना बोका लग रहा है। আৰু এতিয়া ইয়াক গ্ৰেপ্তাৰ কৰা হৈছে শুভাবৰ কাৰণে। যা 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 ৰেডি শুভাবৰ কাৰণে, একদম পুৰা পানী লৈ আহি। আৰু গাইছ এতিয়া ধুব ভাইৰ লগত অলপ ফুৰিব যাওঁ, ধুব ভাই ফোন কৰি আছে। আৰু গাইছ এতিয়া আমি যাই আছো ধুব ভাই আৰু মই ফুৰিবলৈ গাঁৱৰ ফালে। এয়া হোলী বেলেগ ফালে পৰিস্থিতি কেনেকুৱা হৈছে, কি এনজয় হৈছে, এয়া চব আপোনালোকক দেখুৱা। ভিডিঅ'টো সকলোকে চাই থাকক, অলপ স্কিপ নকৰিব, একদম সকলোকে চাব পুৰা। আৰু ধামাকা ভিডিঅ' আপোনালোকে এনজয় কৰক ভিডিঅ'টো। এই ৰাস্তাটা গুচি খৰিক বোলে পইচা লাগে বোলে, হোলী দিছে আমাক, ফাকুৱা দিছে আৰু পইচা লাগে বোলে। আৰু গাইছ এয়া চাওক, এয়া গাইছ মেইন হোলী, এয়া হোলী ইয়াক কয় হোলী। ইয়া বোকা যে পানী, বোকা পানীত দিয়ে ডুবাব। মোকো চুবাইছে অলৰেডি, এতিয়া দাদাক চুবাব আনিছে।
ইয়াত জাৰাক চুবালা ফাইনেলি জয় ভাই লগ পালে জয় ভাই বহুত দূৰৰ পৰা গুৱাহাটীত আছে গুৱাহাটীৰ পৰা আহিছে আজি মোক ৰং লগাবৰ কাৰণে আমি এতিয়া ফুৰিবলৈ যাম আৰু গা চা ধুম আৰু আপোনালোকক দেখুৱাম ভিডিঅ'টো একেলগে চাই থাকিব চেলফি তেলফি মাৰি ল'লোঁ আৰু এতিয়া যাম বলক আৰু বন্ধুসকল ভিডিঅ'টোত বহুতবিলাক মানে ক্লিপ ল'বলৈ ৰৈ গ'ল কিছুমান মানে ভিডিঅ' কৰিবই নাপালোঁ কাৰণ জানেইতো আপোনালোকে কিমান চেফটিত ভিডিঅ' বনাব লাগে ইফালৰ পৰা বোকা সিফালৰ পৰা বোকা মোৰ কাণে চানি একদম পূৰা বোকা জমা হৈ গৈছে আৰু গাছিয়া দাদাসকলে হোলী গাব আহিছে কি ধুনীয়া পৰিৱেশ দেখিছে আপোনালোকে কি একদম মানে কি ক'ম আৰু চাই থাকক আপোনালোকে এনজয় কৰক এয়া ভিডিঅ' যোগেদি মোৰ এয়া আমাৰ দাদাও আছে ইয়াতে তালি মাৰি আছে হাতত এয়া ভাল লাগিছে আৰু কি ক'ম আৰু আপোনালোকক মই যি দেখিছোঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ সেয়ে বহুত আৰু মোৰ কাৰণে এতিয়া প্ৰায় গা চা ধুই একদম ৰেডি হৈ আহিছোঁ পূৰা মানে ফ্ৰেছ হৈ ল'লোঁ বহুত লেতেৰা হৈ আছিলোঁ যাতে গোবৰ পানী চবৰ পানী মাৰিছে এইবিলাক আৰু এনেকৈ বেয়া কণী চণী ফাটিছে আৰু ঘলা কণী কি ক'ম আৰু এইবিলাক আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লগতে মই যে ক'ম বুলি কৈছিলোঁ ইমান দিনে আপোনালোকক ভিডিঅ' দিয়া নাছিলোঁ ইউটিউবত তাৰ কাৰণটো হ'ল কি মোবাইলটো বেয়া হৈ আছিল ইমান দিনে ভাল কৰিব পইচা পোৱা নাছিলোঁ এতিয়া মানে ভাল কৰিলোঁ আৰু ৰেগুলাৰ আপোনালোকে এতিয়াৰ পৰা ভিডিঅ' পাই যাব মোৰ অকল আজিলৈকে বাই বাই জয় আই অসম